সঁচা অৰ্থত ক'বলৈ গ'লে মা দেউতাৰ আমাৰ বাবে ভগৱান স্বৰূপ হয়। মাক দেউতাকক জীয়াই থকাৰ সময়ত গুৰুত্ব নিদি আৰু মাক দেউতাকৰ মৃত্যুৰ পিছত ইমানখিনি বা ইমান ডাঙৰকৈ শ্ৰাদ্ধ পতাটো কোনো মূল্যহীন। কাৰণ আমি যিমান যি কৰিলেও আমাৰ মা দেউতাৰ যিখিনি ঋণ, সেই ঋণখিনি আমি কেতিয়াও পূৰ কৰিব নোৱাৰো। এইটো এটা অসম্ভৱ কথা। কিন্তু বৰ্তমান সময়ত সেই সৰু সৰু কাজিয়াবোৰক লৈ মানুহে কেতিয়াও সমস্যাৰ সমাধান নিবিচাৰে। আৰু আমাৰো আজি ল'ৰা ছোৱালী আছে। আমি নিজৰ ল'ৰা ছোৱালীক যদি সেই পৰিৱেশটো দেখুৱাওঁ, হয়তো আহিবলগীয়া সময়ত আমাৰ নিজৰ ল'ৰা ছোৱালীও আমাৰ লগত সেই একে ব্যৱহাৰ কৰিব। এটা কথা সদায় মনত ৰখা দৰকাৰ যে আমি যেনেকুৱা কৰ্ম কৰিম আমি তাৰ ফল তেনেকুৱা পাম। আৰু যদি আমি নিজে ল'ৰা ছোৱালীকেইটা জীয়াই থাকোঁতেও যদি আজি মোৰ নিজৰ মা দেউতা বেলেগ এজন মানুহৰ সহায় লৈ মেডিকেল যাবলগীয়া হৈছে বা ডক্তৰৰ ওচৰত যাবলগীয়া হৈছে, তাতকৈ আৰু ঘৃণনীয় কাম একো নাই। বন্ধুসকল নমস্কাৰ, পুনৰবাৰ স্বাগতম জনাইছো এটি নতুন ভিডিঅ'ত। আৰু আজি ভিডিঅ'টোত আমি কথা পাতিম মা দেউতাৰ কিছুমান সৰু সৰু কথা। আৰু আমাৰ জীৱনত মা দেউতাৰ কিমান গুৰুত্ব আছে, কিমান মূল্য আছে আমি সকলোৱে ভালদৰে বুজি পাওঁ। কাৰণ মা দেউতাৰ বাবে আমি এই পৃথিৱীখন দেখা পালো। আৰু আমি আজি জীৱনত যিমানখিনি সফল হ'ব পাৰিছো, যিমানখিনি আগবাঢ়ি যাব পাৰিছো, এই সকলোবোৰ মা দেউতাৰ দিন। গতিকে সঁচা অৰ্থত ক'বলৈ গ'লে মা দেউতাৰ আমাৰ বাবে ভগৱান স্বৰূপ হয়। গতিকে সদায় আমি মা দেউতা জীয়াই থাকোঁতেই মা দেউতাক যিমানখিনি পাৰো গুৰুত্ব দিবলৈ চেষ্টা কৰিব লাগে, সন্মান দিবলৈ চেষ্টা কৰিব লাগে, তেওঁলোকৰ লগত অলপ সময় বহি তেওঁলোকৰ লগত ভাল বেয়া কথা পাতিবলৈ আমি চেষ্টা কৰিব লাগে। আৰু লগতে তেওঁলোকৰ যিখিনি প্ৰয়োজনীয় বস্তু আছে বা প্ৰয়োজনীয়তা আছে, সেই প্ৰয়োজনীয়তাখিনি আমি সদায় পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। কাৰণ যিহেতু আমি যেতিয়া আমি নিজে সৰু হৈ আছিলো, তেতিয়া হয়তো আমাৰ মা দেউতাইও নিজে নাখাই আমাক খুৱাইছিলে বা আমাৰ যিখিনি সপোন আছিলে, যিখিনি আমাৰ আশা আছিলে, আমি যিখিনি বস্তু বিচাৰিছিলো, সেইখিনি নিশ্চয় আমাক দিছিলে। গতিকে আমি এতিয়া ডাঙৰ হোৱাৰ পিছত আমাৰো এইটো দায়িত্ব যে আমি এতিয়া যিমানখিনি পাৰো আমি নিজৰ মা দেউতাক সদায় সুখী কৰি ৰাখিবলৈ বা তেওঁলোকৰ মন পচন্দৰ কামবোৰ কৰিবলৈ সদায় আমি চেষ্টা কৰিব লাগে, যাতে আমি তেওঁলোকক অলপ সুখ দিব পাৰো তেওঁ জীয়াই থকা কেইদিন। আৰু তেওঁলোক জীয়াই থকা কেইদিন সদায় ভালদৰে সুখী হৈ থাকিব পাৰে। কিন্তু বৰ্তমান সময়ত এটা বস্তু বহুত বেছিকৈ দেখিবলৈ পোৱা গৈছে। আজিকালি ল'ৰা ছোৱালী জীয়াই থাকোঁতে নিজৰ মাক দেউতাকক গুৰুত্ব নিদিয়ে। মই সকলো ল'ৰা ছোৱালীৰ কথা কোৱা নাই, মাত্ৰ কিছুমান ল'ৰা ছোৱালীৰ কথা কৈছো। জীয়াই থাকোঁতে তেওঁলোকক কোনো গুৰুত্ব নিদিয়ে, কিন্তু মাক দেউতাকৰ মৃত্যুৰ পিছত তেওঁলোকৰ মৃত্যুৰ শ্ৰাদ্ধ বহুত বেছি ডাঙৰকৈ পাতে। বহুত মানুহ মাতিব, এটা ভাল ডাঙৰ ইভেন্ট কৰি পাতে। কিন্তু মই ভাবো মাক দেউতাকক জীয়াই থকাৰ সময়ত গুৰুত্ব নিদি আৰু মাক দেউতাকৰ মৃত্যুৰ পিছত ইমানখিনি বা ইমান ডাঙৰকৈ শ্ৰাদ্ধ পতাটো কোনো মূল্যহীন। গতিকে আমি যিমান পাৰো সদায় নিজৰ মাক দেউতাকক জীয়াই থাকোঁতেই যিমানখিনি দিবলগীয়া বস্তু আছে, সিমানখিনি আমি দিবলৈ চেষ্টা কৰিব লাগে। আৰু তেতিয়াহে আমাৰ পুণ্য হ'ব। কাৰণ আমি যিমান যি কৰিলেও আমাৰ মা দেউতাৰ যিখিনি ঋণ, সেই ঋণখিনি আমি কেতিয়াও পূৰ কৰিব নোৱাৰো। এইটো এটা অসম্ভৱ কথা হয়। আৰু বৰ্তমান সময়ত আৰু এটা বস্তু দেখিবলৈ পোৱা গৈছে, যেতিয়া যিকোনো এখন ঘৰত বিয়া হৈ যায়, যিকোনো এজন ল'ৰাৰ বিয়া হৈ যায়, বিয়া হৈ অহাৰ পিছত যেতিয়া সেই ঘৰখনলৈ নতুনকৈ বোৱাৰী আহে, বোৱাৰী অহাৰ পিছত সেই ঘৰখনৰ পৰিৱেশটো অলপ সলনি হয়। মই কিছুমান ঘৰৰ কথা কৈছো দেই। আৰু কিছুমান সৰু সৰু কথাত ঘৰখনত সদায় অশান্তিৰ সৃষ্টি হয়, কথাৰ বতৰাত সৰু সৰু কথাত কাজিয়া হয়। কিন্তু বৰ্তমান সময়ত সেই সৰু সৰু কাজিয়াবোৰক লৈ মানুহে কেতিয়াও সমস্যাৰ সমাধান নিবিচাৰে। মাত্ৰ মানুহে আজিকালি সুবিধাহে লৈ ফুৰে যে কেনেকৈ আমি নিজৰ বেলেগকে আঁতৰি যাওঁ বা বেলেগকৈ আমি বনাই খাওঁ। তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হবলৈ লৈছে। আমাৰ ওচৰে পাজৰে মই দেখিবলৈ পাইছো, সৰু সৰু কথাত কাজিয়া কৰে, কাজিয়া কৰি নিজৰ মাক দেউতাকৰ পৰা সদায় আঁতৰিছে। আৰু আঁতৰি যোৱাৰ বেলেগ হোৱাৰ অৰ্থ এইটো নহয় যে ঘৰৰ পৰা ওলাই যায়। সেই একেখন ঘৰতে থাকিব, কিন্তু মাক দেউতাকো বেলেগকে খাব আৰু নিজৰ পুত্ৰ বোৱাৰীও সদায় বেলেগকে খাব। একেখন ঘৰতে দুটা ৰান্ধনি ঘৰ হয়। আৰু এইটো এটা বহুত বেছি বেয়া পৰিৱেশ হয়। গতিকে আমি সকলোৱে এটা গুৰুত্ব দিয়া দৰকাৰ যে আমি সদায় নিজৰ মা দেউতাৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰিব লাগে। আৰু আমাৰো আজি ল'ৰা ছোৱালী আছে। আমি নিজৰ ল'ৰা ছোৱালীক যদি সেই পৰিৱেশটো দেখুৱাওঁ, হয়তো আহিবলগীয়া সময়ত আমাৰ নিজৰ ল'ৰা ছোৱালীও আমাৰ লগত একে ব্যৱহাৰ কৰিব। গতিকে আমি সদায় নিজৰ ল'ৰা ছোৱালীৰ আগত আমাৰ নিজৰ মা দেউতাক সদায় ভালদৰে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব লাগে, সদায় এটা ভাল পৰিৱেশ দিবলৈ চেষ্টা কৰিব লাগে, যাতে আমাৰ ল'ৰা ছোৱালীখিনিও আহিবলগীয়া সময়ত সেই কথাখিনি বুজি পায় বা আমাক গুৰুত্ব দিয়ে। আৰু মানুহে এটা কথা সদায় মনত ৰখা দৰকাৰ যে আমি যেনেকুৱা কৰ্ম কৰিম আমি তাৰ ফল তেনেকুৱা পাম। গতিকে যদি আমি নিজৰ মাক দেউতাকক আমি গুৰুত্ব নিদিওঁ, আৰু আহিবলগীয়া সময়ত আমাৰ নিজৰ ল'ৰা ছোৱালীও আমাক কেতিয়াও গুৰুত্ব নিদিব। আচলতে সম্পৰ্কটা ধৰি ৰাখিবলৈ হলে আমি অলপ এৰা ধৰাৰ মাজেৰে চলিবই লাগিব। কাৰণ সম্পৰ্কত কেতিয়াবা নহয় কেতিয়াবা কাজিয়া হোৱাটো এটা সাধাৰণ কথা। যেতিয়া আমি সৰু হৈ আছিলো, আমিও চাগে বহুত দুষ্টামি কৰিছিলো, বহুত দুষ্ট কাম কৰিছিলো, য'ত মা দেউতাৰ বহুত বেছি খং উঠিছিলে। হয়তো আমাক খং কৰিছিলে, আমাক পিটিছিলে। সেইবুলি আমাক মৰম নকৰাকৈ নাছিলে বা আমাৰ পৰা সম্পৰ্কটো বাদ দিয়া নাছিলে।
গতিকে আমাৰো এইটো আমি বুজি পোৱা দৰকাৰ যে হয়তো কেতিয়াবা আমাৰ কথাত মিল নাথাকিব পাৰে, কেতিয়াবা বুজাবুজি খেলিমেলি হ'ব পাৰে, সেইবুলিয়ে নিজৰ মাক দেউতাকক কেতিয়াও আলৈ আথানি কৰিব নালাগে। মই ওচৰে পাজৰে কেতিয়াবা দেখিছো মানে কাজিয়া হোৱাৰ পিছত নিজৰ মাক দেউতাকে আনৰ লগত হস্পিটেলত যাবলগীয়া হয়, আনৰ লগত হস্পিটেলত দেখুৱাবলৈ গৈছে। আৰু এইটো এটা বহুত বেয়া কথা। যদি আমি জীয়াই থাকোঁতেই মাক দেউতাকক আমি সহায় কৰিব নোৱাৰো বা আমি জীয়াই থকাৰ কোনো মতলবেই নাই। যেতিয়া আমি সৰু হৈ আছো তেতিয়াও চাগে আমাৰ মাক দেউতাই কিমান কষ্ট কৰিছিলে, কিমান আমাক নিজে নাখাই নবৈ চাগে আমাৰ সপোনবোৰ পূৰ কৰিছিলে, আমি যি বিচাৰিছো চাগে আমাক দিবলৈ চেষ্টা কৰিছিলে। গতিকে এতিয়া আমাৰ নিজৰ দায়িত্ব যে যদি মা দেউতাৰ কিবা এটা বেমাৰ হৈছে, কিবা এটা তেওঁলোকে অসুবিধা পাইছে, তেওঁলোকক অকণমান সহায় হাত আগবঢ়োৱা, তেওঁলোকক অকণমান হস্পিটেলত লৈ যোৱা, এই সকলোখিনি কাম আমি নিজে কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু যদি আমি নিজে ল'ৰা ছোৱালীকেইটা জীয়াই থাকোঁতেও যদি আজি মোৰ নিজৰ মা দেউতা বেলেগ এজন মানুহৰ সহায় লৈ মেডিকেল যাবলগীয়া হৈছে বা ডক্তৰৰ ওচৰত যাবলগীয়া হৈছে, তাতকৈ আৰু ঘৃণনীয় কাম একো নাই। গতিকে মই সকলোকে এইটোৱে অনুৰোধ জনাওঁ, জীয়াই থাকোঁতে মানে আমাৰ মা দেউতা জীয়াই থাকোঁতে সদায় গুৰুত্ব দিবলৈ চেষ্টা কৰিবা, যিমানখিনি পাৰা সহায় কৰিবলৈ চেষ্টা কৰিবা, কাজিয়া পেচাল এইবোৰ বাদ দিয়া। যেতিয়ালৈকে আমি এই পৃথিৱীত জীয়াই থাকিম তেতিয়ালৈকে সংসাৰত সদায় কিবা নহয় কিবা সমস্যা থাকিবই, কেতিয়াবা নহয় কেতিয়াবা কাজিয়া পেচাল থাকিবই। সদায় এই সকলোবোৰ ছাইড কৰি পেলাব লাগে আৰু সম্পৰ্কটো সদায় বেলেগকৈ ছাইড কৰি পেলাব লাগে। বিশেষকৈ নিজৰ আপোন মানুহখিনিৰ কথা কৈছো, যেনেকে মা দেউতা, ককাই ভাই, নিজৰ পত্নী, মই এইবোৰৰ কথা কৈছো। এইবোৰৰ লগত কেতিয়াও তৰ্ক কৰি কাজিয়া কৰি সম্পৰ্ক বেয়া কৰিব নালাগে। সদায় ভাল কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে, কাৰণ বিপদৰ সময়ত সদায় তেওঁলোকেহে আমাক পাব। গতিকে নিজৰ মাক দেউতাক সদায় গুৰুত্ব দিব, জীয়াই থাকোঁতে তেওঁলোকৰ প্ৰয়োজনখিনি পূৰণ কৰিবলৈ চেষ্টা কৰিব, আৰু তেতিয়াহে জীৱনত সুখী হৈ থাকিব পাৰিম। আৰু যদি কথাখিনি ভাল লাগিছে এটা লাইক কৰি দিব, আৰু মই কোৱা কথাবোৰ হয়নে সঁচা নে মিছা এটা কমেণ্ট কৰি জনাব, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো হিট কৰিব যাতে কোনো নটিফিকেশ্যন আপোনালোকে মিছ নকৰে। চ' আজিলৈ ইমানেই, নমস্কাৰ।